ভাই একাপ চাহ খালে যদি চাহপাতেই ঘৰৰ পৰা লৈ আহিব লাগে ঘৰতেতো বনাই খোৱা ভাল দেখি দেখিছ ন আপোনালোক খাখি মই চাহপাত দি দিছোঁ চাহ খাবৰ কাৰণে কি বনাইছ কি পিঠা ভালকৈ এখন চিঞৰিছ কি কি দিছ চপৰীয়া পিঠা বনাইছোঁ কি নিমখ দি নিমখ পিঁয়াজ আদা নহৰু নহৰু ইয়াতে কি ঠাণ্ডা পানী দিছে নে কি এইটো মানে বস্তুটো ধুনীয়াকৈ পেষ্ট হৈ আছে তাৰপিছত তেলত এৰিব আৰু ন তাৰ পাছতহে আমাৰ চাহকাপ খাবলৈ হ'ব গোল গোলকৈ আকৌ দেই পথালিকৈ নহয় অকণমান হালধি দিব এতিয়া কালাৰিংটো ভাল হ'ল তেলত দিলে কালাৰ উঠাই দিম নহয় মই ৰান্ধনি ইজ এ নট গুড বাৰু পিঠা তেলত হৈ থাকক তাৰ মাজতে আৰু অলপ জমনি কৰোঁ ব'লক কিনো আছে এইটো পোলাটোত অ' লাকি তই কি আনি দিছ খেলনা গাড়ী নেকি এইবিলাক যে কিবা কিবি পলিথিনত অঁ খেলনা গাড়ী নেকি ৰাতি ৰাতি খেল কি ব'ৰ্ড চাগে সিহঁতৰ হেৰি লগাব নহয় ৱাৰিং কৰিব যে আছে বগৰী আৰু কি কি দিছে এইবাৰ আঠিয়া কল ভীমকল Oh my god. কল এবিধ ফল মুখনি দিবি কল খালে গাত হাতী সমান নাই যদি জাহাজী কলকে ৰঘুপতি পাই গ'ল লঘুন চগুন চব মিলাই দিছে আৰু মানে মনত নাই সৰুতে পঢ়া কিমানজনৰ স্কুল আহিছিলে পাহৰি গ'লো ভাল ভাল কওক ইধাৰ পে লেকে গাইছ চাহ দিছে খোৱা বোৱা আগত আপোনালোকক দেখুৱাৰ পাছত চাহকাপ ঢালি দিয়া মা একদম মচমচীয়া হৈছে সঁচাকৈ কিন্তু গাইজ পিঠাকেইটা যে বহুত ধুনীয়া হৈছিলে আৰু আমাৰ নিচিনা হ'বচোন আপোনালোক এনেকৈ কথা পাতি পাতি চাহ একাপ লৈ যাব বুজি নাপায় আজি ৰেচিপি বাদ দিয়ক আজি হ'ব আমৰ খানা চলিব এতিয়া দেখিছে নাই এই আম লৈ আহিছোঁ আৰু এখন পিহনা লৈ আহিছোঁ আৰু কলপাত চলপাত ৰেডি কৰি আছোঁ চাই থাকক আমখিনি যে গুচোৱা সময়ত কিমানটা মানুহ লাগিছে ভাই যেনিবা এখন ভোজহে পাতিছোঁ এইবাৰ আকৌ মোৰ পাল দেখিছেনে নাই মই পূৰা লাগি আছোঁ একদম পিহনাত আম পিহি আছোঁ আৰু ৰাইজ ভিডিঅ'টো চায়ো থাকক আৰু ভিডিঅ'টো চাই শেষ হোৱাৰ পাছতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব দেই অলপমান মৰম দিব আপোনালোকৰ মৰমে বহুতখিনি আগবাঢ়িবলৈ মানে উৎসাহ দিয়ে আপোনালোকৰ মৰমবোৰ এক প্ৰেৰণা হয় আমাৰ বাবে ৰ'ব বোলে এইখিনিতেতো ভিডিঅ'টো শেষ হোৱা নাই এয়া দি মেলি খাই আমি শেষ নকৰোঁ ন আৰু এটা দৃশ্য আছে আপোনালোকে চাই যাওক এইটো নাচালেহে আপোনালোকে কিন্তু মিছ কৰিব সঁচাকৈ কৈছোঁ চাই যাওক চালেহে ভাল দেখিব কি হ'বলৈ গৈ আছে পদে পদে ভিডিঅ'টো চাই যাওক আৰু ভিডিঅ'টো এতিয়াও কিন্তু আমি শেষ কৰা নাইকিয়া আৰু সঁচাকৈ কিন্তু টেঙা বস্তুটো অকলে খাই কেতিয়াও ভাল নালাগে সেইটো একদম সঁচা কথা সকলোৱে একেলগে খাই হ'ব লাগে আৰু আমাৰ এনেও অসমীয়া মানুহবোৰৰ এটা অভ্যাস আছে যে সকলোৱে একেলগে খোৱা মাদকতাটোৱেই বেলেগ নহয়নে বাৰু সকলোৱে মিলি জুলি একেলগে খোৱা মজা যিমানটো হয় অকলে খোৱা মজা থৈ যাবি দেই খাইছ যেনেকৈ কৰি থৈ যাবি তেনেকৈ গতিকে আজিলৈ আমি এৰিলোঁ আৰু দেই এতিয়া খাই লওঁ আমাৰ অসমৰ মান সন্মান ৰক্ষা কৰা বস্তুটো ধুনীয়াকৈ গতিকে ৰাইজ ভিডিঅ'টো আজিলৈ ইমানলৈকে আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত মই আপোনালোকক লগ পাওঁ সকলোৱে ভালে থাকে